হেল্ল' এভৰিৱান। এষাৰ কথা, মানুহৰ জীৱনটোত ছাকচেছ বোলা বস্তুটো আচলতে এটা লাকি টাইমৰ নিচিনা। এই কথাষাৰ মই কিয় কৈছোঁ জানেনে? ৰিচেণ্টলি এজন ল'ৰা ভাইৰেল হৈছে, তেওঁক থুম বুলি সকলোৱে জানে। তেওঁ বাটত যিবিলাক কাচৰা পৰি থাকে বটল, সেইবিলাক তেওঁ কি কৰে, বিক্ৰী কৰে। সেই ল'ৰাজনৰ এটা ভিডিঅ' জাষ্ট ভাইৰেল হোৱাৰ লগে লগে তেওঁ বৰ্তমান ছ'চিয়েল মিডিয়াত আল্টিমেটলি ভাইৰেল। তেওঁৰ কিন্তু নিজা একাউণ্ট নাই। এতিয়া এই ক্ষেত্ৰত ক'বলৈ গ'লে যিসকলে আমাৰ কণ্টেণ্ট ক্ৰিয়েশ্যন, যিসকলে আমাৰ ভিডিঅ' ক্ৰিয়েশ্যনত নামিছে, তেওঁলোকে কিমান কষ্ট কৰি পেলাই ভিডিঅ'বিলাক বনায়, কিমান কষ্ট কৰি পেলাই এটা ভিডিঅ' বা তেওঁলোকে পষ্ট কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে হয়তো তেওঁ যিটো মৰ্যাদা বা যিটো পাব লাগিছিল সেইটো বৰ্তমানলৈকে পোৱা নাই। সেইকাৰণে মই এই কথাষাৰ ক'বৰ কাৰণে আজি বাধ্য হৈছোঁ যে মানুহৰ জীৱনত ছাকচেছ বোলা বস্তুটো এটা লাকি টাইম। কাৰ